Hello guys, good morning. কি খবৰ আপোনালোকৰ? আজি মই আপোনালোকৰ লগত এটা মোৰ ভাল লগা ৰেচিপি শ্বেয়াৰ কৰিম। মোৰ খাই বহুত ভাল লাগিছে, সেইকাৰণে আপোনালোককো দেখাম বুলি ভাবিলোঁ। আশা কৰোঁ আপোনালোকে নিশ্চয় ভালেই পাব। একেবাৰে সহজ ইজি ৰেচিপি আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। দেখাই আছোঁ, সকলোৱে ভিডিঅ'টো চাই থাকিব। আজিৰ ৰেচিপিৰ বাবে মই অলপ লৈ লৈছোঁ ছজনা, আৰু ছজনাখিনি কাটি লৈ ধুনীয়াকৈ ধুই ল'লোঁ। ধুই পেলাই বাতিত পানীত তিয়াই থৈছোঁ। আৰু ছজনাখিনি তিয়াই থৈ মই 2 ফুট নহৰু, আদা আৰু কেঁচা জলকীয়া ৰেডি কৰি ল'লোঁ। আৰু বগা সৰিয়হৰ লগত গোটেইখিনি একেলগে মিক্সিত মাৰি ল'লোঁ। মাৰি লৈ এইফালে কেৰাহী পাতি দিলোঁ, আৰু কেৰাহীত মই তেল অলপ পগাই ল'লোঁ। তাৰপিছত নিমখ আৰু আন্দাজমতে নিমখ আৰু হালধি মোৰ সোৱাদ অনুসৰি আপোনালোকে দিয়া হৈ গ'ল। আৰু অলপ নিমখ হালধি দি পেলাই লৰাই দিছোঁ। আৰু সৰিয়হৰ গোন্ধটো নোযোৱালৈকে অলপ উতলিবলৈ দিম। আৰু এই পিছা সৰিয়হখিনি তেলত ঢালি দিলোঁ। এতিয়া ধুনীয়াকৈ লৰাই লৈ ঢাকনাখন মাৰি দিলোঁ। আৰু সৰিয়হৰ কেঁচা গোন্ধটো যোৱাৰ পাছত ছজনাখিনি সৰিয়হত দি দিছোঁ। আৰু ছজনাখিনি ভালকৈ লৰাই আকৌ ঢাকনখন মাৰি দিম। ভালকৈ উতলাৰ পাছত আমাৰ ৰেচিপি তৈয়াৰ হৈ যাব। আৰু হৈ গ'ল আমাৰ ৰেচিপি তৈয়াৰ। মোৰ খাই বহুত টেষ্টি লাগিলে, আৰু আপোনালোকৰ কেনেকুৱা লাগে জনাব কমেণ্ট কৰি। বাই বাই।